বোৱাৰী, ভাতকেইটা বাঢ়িলোঁ, খাই লোৱাহি আহা। গৈছোঁ ব'লক। বোৱাৰী, আমালৈ ভাত বাঢ়ি থাকিলে জানো তোমাৰ অফিচলৈ দেৰি নহ'ব? গৈছোঁ মা। মা, আপোনালোকলৈ ভাতকেইটা বাঢ়ি দি যাওঁ। আহক মা, ভাতকেইটা সোনকালে খাই লওকহি। ব'লা। মা, অফিচলৈ যাওঁ। হ'ব বোৱাৰী, ভালকৈ যাবা। অ' মা, আপুনিনো এইবোৰ কিয় কৰিব লাগে? মই আছোঁ নহয়, আপুনি বহকচোন। ঘৰখনৰ দেখোন গোটেইবোৰ কাম তুমিয়ে কৰা, এইকণ সাৰিব পাৰিম দিয়া। নালাগেচোন মা, মই কৰিম নহয়। এতিয়া আপোনাৰ কাম কৰাৰ বয়স নহয়, আপুনি আৰাম কৰকচোন। মা, আপুনি বহক। বোৱাৰী, আজি তোমাৰ অফিচৰ লগৰ এজনীয়ে মাতিছিল নহয়, তুমি অফিচৰ পৰা সোনকালে আহিবা। মা, আজি নহ'লে মই অফিচ নাযাওঁৱেই। মা, আপুনি ওলাওকগে যাওক, সোনকালে গৈ আহোঁ। মা, মই এয়াকে পিন্ধি যাওঁ, আপুনি কিবা এযোৰ পিন্ধকগে যাওক। অ' আহি পালাহি, আহা আহা, ভিতৰলৈ আহা। আহোঁতে কিবা দিগদাৰ হোৱা নাই নহয়? বহা বহা, আন্টি বহক। আপোনালোক আহি পালেহি? ভাল নহয় আপোনালোকৰ?
মা আপুনি এতিয়া কথা পাতিব নালাগে, এখেতসকললৈ চাহৰ যোগাৰ কৰকগৈ। হ'ব দিয়া। এয়া তুমি কি কৰিছা? মাক চাহ বনাবলৈ দি তুমি বহি আছা? তেওঁতো সদায় এনেকৈ কৰে। মই ঘৰৰ কাম একো নকৰোঁ নহয়, চব তেওঁৱেই কৰে। এয়া তুমি ভুল কৰিছা। সকলো শাহুৱে বিচাৰে বোৱাৰী অকণমান সুখ দিয়াটো, তুমি দেখোন দুখেই দিছা। মইতো মোৰ মাক একো কৰিবই নিদিওঁ। হয় বোৱাৰী, এইটো কাম তুমি ভুল কৰিছা। যাক মাৰ দৰে ব্যৱহাৰ কৰিব লাগে তাক তুমি কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছা। তুমি যদি শুধৰণি নোহোৱা মই তোমালোকৰ ঘৰলৈ কেতিয়াও নাহোঁ। ব'লা মা, আমি এতিয়া যাওঁগৈ। সঁচাকৈ মই বৰ ডাঙৰ ভুল কৰিলোঁ। মাৰ দৰে শাহুগৰাকীক কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিলোঁ। মায়েতো সদায় মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল, মইহে বুজি নাপালোঁ। আজিয়ে মই মাক ক্ষমা সুধিম। আৰে বোৱাৰী, এওঁলোক গুচি গ'লগৈ নেকি? মা আজিৰ পৰা আৰু আপুনি কাম কৰিব নালাগে, যি কৰিম মই কৰিম। মা মই বহুত ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। বোৱাৰী, মইতো তোমাক কেতিয়াও ভুল বুজা নাই। মই সদায় তোমাক মোৰ ছোৱালীৰ দৰে ভাবি আহিছিলোঁ। মই তোমাৰ ভুলবোৰ শুধৰণি হোৱাটোৱে বিচাৰিছিলোঁ। মা আজিৰ পৰা আমি দুইজনী মাক জীয়েকৰ দৰে থাকিম।